আমাৰ বাইদেউ আজিকালি ঘৰৰ ভিতৰত থাকিব লাগে মন নকৰে। অকণমান ডাঙৰ হ'ল, টেঙৰো হৈছে আৰু তাই বহুত দিন থাকিলে আৰু ভিতৰত। এতিয়া মানে অকল বাহিৰত গৈ পেলাই কেনেকৈ ফুৰিব পাৰোঁ, কেনেকৈ ইফাল সিফাল যাব পাৰোঁ, কেনেকৈ মানে খোজকাঢ়ি দৌৰি ফুৰিব পাৰোঁ, মানে সেইটোকে ভাবি থাকে। আৰু এবাৰ ওলাই যাব চান্স পালে তাইক ভিতৰলৈ মানে সোমাই অনাটো একদম দিগদাৰ হৈ যায়। কিমান কান্দে, অকল বাহিৰতে খেলি থাকিব লাগে। তাইক সেয়া ঘৰতে থৈ পেলাই আমি অলপমান ওলাই আহিলোঁ। আৰু আমাৰ লখিমপুৰতে মিনিছো খুলিলে, তাতে ভাবিলে এপাক সোমাই যাওঁ। এফালে আহিছিলোঁ, ইয়াত সোমোৱাৰ একো প্লেনিং নাছিলে, কিন্তু ঘপককৈ দেখিলোঁ কাৰণে সোমাই দিলোঁ আৰু ইয়াতে কিমান যে মৰম লগা বস্তু আছে নহয়, যে চব লওঁ লাগিছিলে। কিন্তু ল'লোঁ বাৰু কিবা সৰু সৰু দুটামান বস্তু, কিন্তু বহুত ধুনীয়া ধুনীয়া বস্তু আছে। আপুনি গিফ্টৰ কাৰণে একদম পাৰফেক্ট হয়। মানে ইয়াত বিশেষকৈ লেডিছৰ কাৰণে একদম মজা কালেকশ্যন আছে আৰু বেবীৰ কাৰণে দেখিছে কিমান মৰম লগা চফ্ট টয়ছবিলাক আছে। আপোনালোকে নিজে এবাৰ আহি ভালদৰে চাই ল'ব পাৰিব। এড্ৰেছটো হৈছে লখিমপুৰ বজাৰপতি ৰোড নিয়েৰ HDFC বেংক। আৰু এতিয়ালৈকে তাত কোন কোন গৈছে মোক নিশ্চয় কমেণ্ট এটা কৰি জনাব।